নমস্কাৰ, মোৰ চেনেলটোলৈ DK টেকন'লজি এণ্ড ব্লগ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিবলৈ ওলাইছোঁ হোৱাটছএপৰ নম্বৰ এটাত আপুনি কেনেকৈ মেছেজ কৰিব। আপুনিতো এনেই নাম্বাৰটো ছেভ কৰিহে মেছেজ কৰে। আপুনি হোৱাটছএপত নম্বৰ ছেভ নকৰাকৈ কেনেকৈ মেছেজ দিব এই বিষয়ে আলোচনা কৰিম। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ পোনপ্ৰথমে FM হোৱাটছএপটো নাই যদি আপোনালোকে মোৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে গৈ কিনে ইনষ্টল কৰি ল'ব। আপোনালোকে পোনপ্ৰথমে FM হোৱাটছএপটো ইনষ্টল কৰি ল'ব। নৰ্মেল হোৱাটছএপত এইটো নহয়। FM হোৱাটছএপটো অ'পেন কৰি লোৱাৰ লগে লগে আপোনালোকে ইয়াত থ্ৰী ডটটোত ক্লিক কৰি দিব। ওপৰত থকা থ্ৰী ডট ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াত FM পাব, মেছেজ, অটো ৰিপ্লাই, ৰিষ্টাৰ্ট FM হোৱাটছএপ, মেছেজ নাম্বাৰ এইবিলাক পাব। আপোনালোকে ইয়াত মেছেজ নাম্বাৰটো ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে আপোনালোকে যোনটো নম্বৰত মেছেজ কৰিব বিচাৰিছে ইয়াত মেছেজ নাম্বাৰটো দান কৰি দিব। মই এতিয়া এইটো নাম্বাৰত মই মেছেজ কৰিম। এইটো নাম্বাৰত মেছেজ কৰি দিলোঁ। এয়া হাই বুলি দি দিলোঁ।